আজিৰ কবিতাটিৰ নাম মুখা পিন্ধা ভদ্ৰলোক। টুকুৰা টুকুৰ কৰি কিয় ভাগিলা মোৰ ঠুনুকা হৃদয়? কিয় গছকি ফেৰেকিলা মোৰ আলসুৱা কলিজা? কিয় দলিয়াই দিলা মোৰ সঁচা ভাল পোৱা? কিয় জ্বলাই দিলা মোৰ সঁচা মৰমক? কিয় নুবুজিলা মোৰ সঁচা মনক? কিয় মোৰ দুচকুত প্ৰেমৰ ৰং ছটিয়াইছিলা? মিঠা মিঠা কথাৰে কিয় মোৰ মনক চুৰ কৰিছিলা? কিয় প্ৰতিশ্ৰুতি দিছিলা আজীৱন একেডাল এনাজৰীৰে বান্ধ খোৱাৰ? কিয় মৰমেৰে ফুচুলাই ফুচুলাই বাধ্য কৰাইছিলা মোক? যাৰ বাবে মই মোৰ জীৱন উচৰ্গা কৰিছিলোঁ তোমাৰ জীৱনৰ লগত, কিয় বাধ্য কৰাইছিলা তোমাৰ সতে সপোন দেখাৰ? আৰু সেয়ে মই প্ৰতি পলে পলে সপোন দেখি গৈছিলোঁ। সপোনৰ দলিচাত দিন কটাইছিলোঁ। নেদেখাজনৰ ওচৰত বিশ্বাস ৰাখি তোমাক বহুত ভাল পাই পেলাইছিলোঁ। যি ভাল পোৱাৰ কোনো সীমাই নাছিল, আছিল অসীম ভাল পোৱা। বুজাব নোৱাৰা বুকুৰ সাঁচতীয়া কোণৰ বহু মৰম। কিয় এনেদৰে ভাল পাবলৈ শিকাইছিলা? যাৰ বাবে মই পাহৰি গৈছিলোঁ মোক, মোৰ জীৱন। মইতো কোনো দিনেই দেখা নাছিলোঁ তোমাৰ দুচকুত মিছাৰ আশ্ৰয়। ক'ত লুকুৱাই ৰাখিছিলা মিছলীয়া তোমাৰ মনৰ সেই ব্যক্তিজনক? ক'ত লুকুৱাই ৰাখিছিলা মিছলীয়া তোমাৰ মনৰ সেই ব্যক্তিজনক? যাৰ বাবে মোৰ জীৱনৰ লগত ধ্বংসৰ ৰাসলীলাৰ সৃষ্টি কৰিলা। তোমাৰ এয়াই ইচ্ছা আছিলে নেকি? উমি উমি জ্বলি জ্বলি গলি গলি নিশেষ হৈ যোৱা মই? যিদৰে তুমি মোৰ জীৱনৰ লগত খেল খেলিলা, যিদৰে তুমি মোৰ সঁচা ভাল পোৱা ভৰিৰে গছকি মোহাৰি ডাষ্টবিন কৰিলা, তুমিতো আৰু মানৱ হ'ব নোৱাৰা। দানৱ হয় তুমি, মানৱৰ নামত কলংক। আৰু সেয়ে এতিয়া অতীতৰ স্মৃতিৰে লজ্জিত, কাৰণ দানৱ নামৰ কোনোবা এজন আছিলে মোৰ অতীতৰ ভাল পোৱা, যাৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰেই বাকী। আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিলে বেলতলাৰ পৰা ববিতা লহকৰে।